মোৰ মাৰ বাগানত দেশী বিদেশী বহুত ভেৰাইটিৰ আম আছে আৰু কি আম আছে আজি বোলো আপোনালোকক দেখুৱাও মই ঘৰত থাকোঁতেই তেনেহ'লে ব'লক মাৰ বাগানৰ ভেৰাইটিজ আম চাওঁ কিন্তু প্ৰথমতে মাক বিচাৰিব লাগিব মাক বিচাৰি লওঁ ৰ'ব মা তোমাৰ বাগানৰ গোটেই ভেৰাইটিৰ আমখিনি দেখুৱাম বুলি পেলাই ভাবিছোঁ সেইকাৰণে দেখুওৱা এতিয়া তুমি সকলোকে এয়া প্ৰথম দেখিলৈ আহিলোঁ বাপৰে বহুত ডাঙৰ হৈছেচোন এয়া মানে এইখিনি হ'ল অৰুণিমা দেই এইটো ইণ্ডিয়ান ভেৰাইটি এইটো অৰুণিমা 12 ইঞ্চি টাবত আছে এই 6 মাহ হৈছে এই গোটেই আমখিনি মোৰ 6 মাহ হৈছে লোৱা কিন্তু কি ধুনীয়াকৈ আছে আৰু সিফালেও আছে এয়া এইটো হ'ল অৰুণিমা ইণ্ডিয়ান ভেৰাইটি এইটো হা অৰুণিমা তাৰপিছত এইটো হৈছে বানানা মেংগো দেখিছে নহয় কলৰ নিচিনা দেখিবলৈ অলপ দীঘলীয়া এইটো বানানা মেংগো বহুত মিঠা কিন্তু আৰু একদম থুকাই সতে লাগে এইখিনি এটা কণ্টেইনাৰত আছে এইপিনেও আছে এয়া বানানা মেংগো আৰু এয়াও আছে এইবাৰ নতুনকৈ লাগিছে এইটো হ'ল বানানা মেংগো আৰু এইপিনে আছে এইটো কিং অফ চাকাপাত এইটো প্ৰায় 700 গ্ৰামমান হয় ওজনত পাৰ্পুল কালাৰ হৈ যাব পুৰা আমটো বৃহৎ টেষ্টি আম এইটো বিদেশী আম কিং অফ চাকাপাত আৰু এই গছজোপাত এনেই সৰু 6টা লাগিছিল মই কাটি এটাহে ৰাখিছোঁ 12 ইঞ্চি টাবত আছে এজোপা হ'ল কাতি 12 মাহী আম এজোপা ছেপ্টেম্বৰ মাহত ফুলিব এজোপা 12 ইঞ্চি টাবত আছে এজোপা 6 মাহ হৈছে কিনা মোৰ মানে ঠাণ্ডা দিনত খাবলৈ আম আৰু বিৰাট টেষ্টি আম এজোপা এয়া হ'ল এইটো বিদেশী ভেৰাইটি নাম ডগমাই হোৱাইট এইটো মানে কেইবিধো আছে নাম ডগমাই পাৰ্পুল আছে নাম ডগমাই ৰেড আছে এইটো নাম ডগমাই হোৱাইট সৰু গছ ছমহীয়া গছ আৰু এইপিনেও আছে এইপিনে এয়া আছে আকৌ এইপিনেও এয়া আছে গছজোপা সৰু মই 12 ইঞ্চি পটত লগাইছোঁ এইবাৰ হাৰ্ভেষ্ট কৰাৰ পিছত মই ৰিপৰ্ট কৰিম আকৌ এইটো হ'ল ইণ্ডিয়ান ভেৰাইটি চুইৰিয়া এইটো ইণ্ডিয়ান ভেৰাইটি এইটো ৰেড হ'ব পুৰা এই সৰু হৈ আছে এয়া ডাঙৰ হ'লে বহুত ডাঙৰ হ'ব এইটো ইণ্ডিয়ান ভেৰাইটি এয়া চুইৰিয়া এইটো 12 ইঞ্চি টাবত আছে এজোপা মোৰ 12 মাহীয়া আম আৰু হেপিনেও এজোপা আছে এইকেইজোপা ছেপ্টেম্বৰ মাহত ফুলিব 3জোপা আছে মোৰ আৰু এয়া হ'ল আমৰ ৰজা মানে ৰত্নাগিৰিৰ আলফানছো এইটো আলফানছো আম এই ভিতৰ পিনেও আছে সিটো চাইডেও আছে এইপিনেও এইপিনে দেখুৱাই দিয়া এয়া বাহ ধুনীয়াকৈ লাগিছে আলফানছো হয় বহুত মিঠা যোৱাবাৰ লাগিছিল মিঠা আৰু মানে ইয়াৰ স্মেলটো বহুত ধুনীয়া এইটো এটা মাছৰ কাৰ্টুনত আছে এয়া ব্লেক গ্ৰেপছ লাগিছে মই বান্ধি থৈছোঁ থুকাই সিপিনেলৈও আছে ব্লেক গ্ৰেপছ ক'লা হ'ব গৈ পেলাই এয়া আনাৰস খাবলৈ অনা পুলি লগাইছিলোঁ আৰু সিপিনেও ফুলিছে এইখিনি গোটেইখিনি আনাৰসে এয়া ড্ৰেগনখিনি নতুনকৈ ফুলিব লৈছে আৰু এইপিনে এয়া মোৰ ৱাটাৰ এপুল আছে চিকু আছে তেনেকৈ মানে ফল মূল কিনিব নালাগে সাধাৰণতে মানে মই ঘৰতে সৰু এখন চাট বাগানতে কৰি ল'ৰা ছোৱালীক খুৱাব পাৰিছোঁ